Hello, good evening. Welcome back to my Sata's vlog and মই বৰ্তমান আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰীত আৰু ইয়াতে স্প্ৰিং ফেষ্ট হৈ আছে 2021 এইখন মোৰ পিছফালে আছে বেনাৰ সো ইয়াতে মোৰ এগৰাকী ভণ্টিয়ে তাই ইয়াতে হাতেৰে নিৰ্মিত কিছুমান বস্তুৰ ইয়াতে এখন এক্সিবিশন কৰিছে সো সেইখনত আহিছো ভাবিছো আপোনালোকৰ সৈতে ব্লগটো শ্বেয়াৰ কৰো কাৰণ বিৰাট ধুনীয়া ধুনীয়া বস্তু কিছুমান তাই বনাইছে নিজ হাতেৰে বহুত দোকান আছে বহুত ষ্টল আছে সো গোটেইখিনি মই দেখুৱাম সো চাই থাকিব বহুত মানুহ আছে ইয়াতে আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ মেকাৰ্ছ হাবে অনুষ্ঠিত কৰিছে আৰু আমাৰ ষ্টলখনৰ নাম হৈছে নিবনুৱা হাব আমি ইয়াতে হাতেৰে নিৰ্মিত বস্তুবোৰ বনাইছোঁ পেলনীয়া বটল টিপট লেম্প এনেকৈ আমাৰ মানে মেইন কিবাটো হৈছে যে বেষ্ট আউট অফ ৱেষ্ট মানে পেলাই দিয়াতকৈ আমি কি ভাল কৰিব পাৰোঁ সেইটো চাইছোঁ লুনা দেখুৱা আৰু কি কি বনাইছা তুমি আমাৰ লগত এয়া বটলখিনি আছে এয়া দেখিলে তাৰপাছত আৰু যিহেতু বিহু আহি আছে গতিকে বিহু থিমত মই বিহুত এনেকৈ হেতাত এনেকৈ নাচনী ঢুলীয়া এইখিনি বনাইছিলোঁ ঢোল আছে পেঁপা আছে নাচনী আছে তাৰপাছত আৰু কেটলি কৰিলোঁ এনেকৈ কেটলিত ডেকোপেজ পেপাৰ আৰু বটলত ডেকোপেজ আৰু ক্লে আৰ্ট কৰিলোঁ আৰু হেৰি আৰু সবচে ভাল যে দোকানখনৰ ষ্টলখনৰ নাম কি দিছা আমাৰ ষ্টলখনৰ নাম নিবনুৱা হাব আপোনালোক আহিব কাইলৈ দিনটো অকল বাকী আছে কাইলৈ কিন্তু আহিব নিবনুৱা হাব কোনে দিছে নাম নিবনুৱা হাব নামটো ক'ব লাগিব ৰুচেং দাই দিছে ৰুচেং দা আৰু কি কয় কিমানমান বিকি গ'ল আমাৰ এতিয়ালৈকে বহুতখিনি বস্তু চেল হৈছে কমেও 40টামান বস্তু চেল হৈছে এতিয়ালৈকে সেইটো কিন্তু বহুত ভাল লাগিছে মৰম দিছে চবেই প্ৰথমবাৰ কৰা হিচাপত মানে বহুতখিনি তোমালোকে সঁহাৰি পাইছা হয় প্ৰথম হিচাপে চ' আৰু দেখাম আমি বস্তুবোৰ ভালকৈ দেখুৱাম আৰু নিবনুৱা হাব দিয়া মেইন মানুহটো এইজন কোৱা নিবনুৱা হাবৰ বিষয়ে কোৱা মেইন মানুহ নহয় ইহঁতে আচলতে লকডাউনত এইবিলাক ধুনীয়া ধুনীয়া বস্তু বনাইছিলে যিবিলাক পেলনীয়া বস্তু আছিলে সেইবিলাক দি পেলাই বনাইছিলে তাৰপাছতে বায়ে মানে ক'লে যে তহঁতে যিবিলাক বস্তু বনাইছিলে সেইবিলাকৰ কাৰণে এটা প্লেটফৰ্ম তহঁতক মই দিম তহঁতে সেইকাৰণে এমাহৰ ভিতৰত যিমানখিনি পাৰোঁ বাৰ নামটো মেনশ্যন কৰি বাৰ নামটো হৈছে জিংকি শইকীয়া বায়ে এই গোটেই ইভেণ্টটোৰ কাম কাজখিনি চাইছে আৰু জিংকি শইকীয়া বাৰ প্ৰচেষ্টাতে এই বস্তুটো গঢ় লৈ উঠিছে আমি মানে যিমানখিনি পাৰোঁ সহায় কৰি দিছোঁ আৰু যিমানখিনি কৰিব পাৰোঁ সেইটোৱে কৰিছে দেখাই দিয়ে কি অঁ তুমি লোগো ডিজাইন তুমি কৰিছা আচলতে নিবনুৱা নামটো চৰ্চা আছে সকলোৱে সুধি আছে যে নিবনুৱা কিয় ইয়াতেচোন তোমালোকেতো ইয়াতে বস্তু বনাইছা আৰু বেছি আছা তাত নিবনুৱা কিয় নামটো দিলা তো আমি আমাৰ মানে ৰুচেং বা আমাৰ গোটেইখিনি কনচেপ্ট আছিল যে নি আৰু বনোৱা তো আমি বনোৱাত ফ'কাছ কৰিছোঁ যে বনোৱা মানে কি বস্তু এটা মানে
আপুনি নিবনুৱা হৈ নাথাকিব মানে আপুনি নিবনুৱা হৈ নাথাকিব বনোৱা হোৱাৰ চেষ্টা কৰক মানে এজন নিবনুৱা যে বনোৱা হ'ব পাৰে আমি সেই বস্তুটো উদগনি জনাবৰ কাৰণে ঘৰত এনেই থকাতকৈ তেওঁলোকক নিজে হাতে কামে কৰি কিবা এটা কৰিব পাৰে নিবনুৱাৰ কাৰণে এটা প্লেটফৰ্ম হ'ব পাৰে সেইটো কাৰণে আমি নামটো দিছোঁ নিবনুৱা হাব ঠিক আছে আৰু নিবনুৱা হাবৰ লগ' বনোৱা মানুহজন এইজন ঠিক আছে আই হোপ আজিৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পাব আৰু লুনা আমি আশা কৰিছোঁ যে তোমাৰ এই নিবনুৱা হাব আৰু আগলৈ যাওক আৰু কি কয় অতি কম সময়ত তাই বহুতখিনি কৰিছে আৰু লগতে তাই অংকনা আছিল তাইকো চ' ইহঁত দুজনীয়ে মিলি বহুত ভাল কাম কৰিছে ইমান কম সময়ত ইমান ধুনীয়াকৈ এইখিনি কাম কৰিছে আৰু লকডাউনত ষ্টাৰ্ট কৰিছিলা আৰু আজি এনেকুৱা এটা আৰু শুনিব পাইছোঁ যে তাই নেক্সট ষ্টল অলৰেডি বুক কৰিছে সেইটো ক'ত কৰিছা সেইটো মানে সেইটো আৰু ভাল লগা কথা মানে ইনষ্টাত আমাৰ পেজটো চাই পিনি নিজে মেছেজ কৰিছে যে নিবনুৱা হাব বহুত ভাল লাগিছে আমাৰ তো আমাৰ তাত এখন ষ্টল বুক কৰা আৰু ষ্টুডেণ্ট হিচাপে আমাক অলপ লেছো কৰি দিছে বাৰু সেইটো ভাল লাগিছে 4 দিনৰ কাৰণে আছে তাত মে'ৰ 2nd উইক মানত হ'ব ৰূপনগৰত হ'ব হয় তাৰপিছত তেওঁলোকৰ এটা ইনষ্টাগ্ৰাম পেজো আছে নিবনুৱা হাব বুলি মই এইখিনি বস্তু মোৰ যেতিয়া ভিডিঅ' আপলোড কৰিম তাতে ডেছক্ৰিপশ্যন বক্সত মই গোটেইখিনি দি দিম চ' লুনা লাষ্টত কি ক'বা তোমাৰ কাৰণে কওঁ আমাৰ শতাব্দীবাৰ কাৰণে আপোনালোকে চাইছেই সাতাশ ব্লগ আৰু যোনে যোনে নাই চোৱা নতুনকৈ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভাল লাগিব সকলোৱে মিলি আগুৱাই যাম নে কি কোৱা নিবনুৱা হাব সেইটো হয় হয় য়েছ ঠিক আছে আই হোপ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে সদায় দৰে আজিও কম প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বাকী নিবনুৱা হাবৰ যিটো প্ৰচেষ্টা সেই গোটেইখিনি বস্তু মই তলত মানে তাৰ মানে ইনষ্টাগ্ৰামৰ লিংক চিংখিনি মই ধুনীয়াকৈ মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম চ' তেতিয়ালৈকে ভালকৈ থাকিব আৰু নতুন ভিডিঅ'ৰ সৈতে মই আহিম ত' তেতিয়ালৈকে বাই বাই